কবিতাৰ শিৰোনাম তোমাৰ অবিহনে জীৱন মোৰ আধৰুৱা। লেখক জগত শইকীয়া, আবৃত্তি আৰ.জে. ৰাজ। মোৰ জীৱন আধৰুৱা হৈ ৰ'ল কেৱল তোমাৰ বাবে। মই সপোনতো ভবা নাছিলোঁ তুমি মোক জীৱন আধৰুৱা কৰিবা বুলি। মোৰ জীৱন হৈ পৰিছে তোমাৰ বাবে এটি শব্দবিহীন। কিয় মোক কৰিলা এই জীৱনৰ আধৰুৱা এটি পথ। মনত পৰে কাহানিও সেই তোমাৰ মৰম লগা কথাবোৰ। মনত পৰে কাহানিও সেই দুভাগ ৰাতি আকাশৰ তলত বহি কটোৱা কথাবোৰ। তোমাৰ কাৰণে মই হৈ আছোঁ মগ্নৰ দৰে সেই মুক্ত আকাশৰ তলত তোমাৰ এটি ফোনৰ বাবে। তুমি জানানে তোমাৰ সেই মৰম লগা মাতটো এবাৰ শুনিবলৈ কিমান বাট চাই ৰওঁ। আৰু ৰৈ আছোঁ মই সেই তোমাৰ মাতটি শুনি মুক্ত আকাশৰ তলত। মনত পৰেনে যেতিয়া ৰিম জিম বৰষুণ জাক আহে, তেতিয়া তোমালৈ মনত পৰে জানা। কাৰণ সেই বৰষুণ জাকে আছিল আমাৰ প্ৰথম ভালপোৱাৰ চিনাকি। আৰু সেই বৰষুণ জাকে আছিল আমাৰ মৰমৰ জীৱনৰ আধৰুৱা কৰি যোৱা এটি পথ। তোমাৰ মনত পৰেনে? তোমাৰ মনত পৰেনে? ক'ত পৰিব মোকতো তুমি এৰি আনৰ হ'বলৈ গৈছা। বৰষুণ আহিবৰ সময়ত সেই মৰম লগা আকাশখন যেনেকৈ ডাৱৰে আৱৰি পৰে, তেনেদৰে তোমাক মই ভাল পাইছিলোঁ। কিন্তু তুমি ধুমুহাৰ অহাৰ দৰে সেই ভালপোৱা ধূলিৰ লগত মিহলাই গ'লা। মোৰ জীৱনত আধৰুৱা কৰি দিলা আৰু মোৰ জীৱনক আধৰুৱা কৰি গ'লা। মাথো মই এতিয়া জীয়াই আছোঁ এটি মগ্নৰ দৰে আৰু তোমাৰ সেই মৰম লগা মাতটো শুনিবৰ কাৰণে ৰৈ আছোঁ। মোৰ জীৱনৰ পথ তোমাৰ বাবে আধৰুৱা ৰৈ ৰ'ল কেৱল তোমাৰ বাবে ধনু, কেৱল তোমাৰ বাবে।